মন্দিৰলৈ যোৱা পথ বোলে ডাউৰিয়ে যাব বোলে কামাখ্যাক লৈ মন্দিৰক লৈ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক ভালে আছে, মোৰো ভাল। আৰু আজি তাৰিখ হ'ল 25 তাৰিখ। মই যাব ওলাইছোঁ গুৱাহাটী কামাখ্যা মন্দিৰ, আৰু তাত চলি আছে বৰ্তমান অম্বুবাচী মেলা। যিহেতু অম্বুবাচী মেলা চলি আছে, ময়ো যাই আহোঁ বোলো, ফাৰ্ষ্ট টাইম যাম, যিহেতু দৰ্শন কৰিব যাম, ভাল লাগিব যাই। আৰু আপোনালোকক চাই থাকক লাষ্টলৈকে, মই যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিম। বলক যাওঁ। গাড়ীখন থৈ দিলোঁ ৰ'ব গাইছ, গাড়ীখন থৈ দিলোঁ ইয়াতে পাৰ্কিঙত ডাইৰেক্ট, আৰু আমি যাই আছোঁ গুৱাহাটী। ইয়াৰ পৰা ভিৰ চাব পাৰিছোন, চাওকচোন ইয়াৰ পৰা। ভিৰ চাওকচোন গাইছ পুৰা, আৰু এইবিলাক ফটা দিবা ৰখি আছে। ফাইনেলি পালোঁ, গেট পালোঁ, চাই চাওক। নীলাচালৰ পৰশত মন মোৰ শান্ত হয়, তোমাৰ চকুত চাউৰি সকল দুখ নষ্ট হয়। জয় মা কামাখ্যা জাগজানানী শক্তি, তোমাৰ চৰণত দিয়ে কোটি কোটি ভক্তি। জয় মা কামাখ্যা। तथा अन्य सामान को संभाल कर रखें। গাইজ উঠি আছোঁ ৰ'ব, চাই যাওকচোন। আৰু বহুত জাগা আছে গাইছ যাবা, মানুহ চাই থাককচোন। সাইডত দোকানবিলাক আছে, চাই থাকক।
চাব পাৰে বান্দৰ আছে ইয়াতে আৰু বৰ্তমানত যায়ে পোৱা নাই টাইমটো চাওকচোন 4:22 হৈছে বৰ্তমানলৈ bare চাওকচোন ভিৰ চাওক guys ভিউটো চাওকচোন ইয়াৰ পৰা মন্দিৰটো দেখা পাইছোঁ ৰ'ব দেখা নাপাই দিয়ক ইয়াৰ পৰা যাই খাম দিয়ক কত সবাই লহিয়া এ ৰ কত আছিল ৰ ভিউটোৱে চাওক ইয়াৰ পৰা তিতাবাৰটো চাইছোঁ ৰ দলংখন ক'ত মন্দিৰলৈ যোৱা পথ বোলে ইণ্টাৰভিউৰ কাৰণে দৌৰি আছে গাইছ দৌৰিয়ে যাব বোলে কামাখ্যাক লৈ মন্দিৰক লৈ চাওকচোন গাইছ কষ্ট দৰ্শন কৰিমেই গাইছ কামাখ্যা কোনফালে যাম কষ্ট যাব পৰা নাই ইয়াৰ পৰা फाइनली गाइस निकल के आ गया आप लोग देख सकते हो कहने लगी याते गाइस 20 मिनिटर ऊपर तल ना पास्ता सब्जी से गेले আৰু কি আছে আগত আৰু আছে চাই চাব পাৰে 4-5 বাৰ মান ৰখলোৱে আৰু এবাৰ আছে আৰু আগত কিমান বাৰ আছে নাচনো দিয়ক চাই দেখক গাইছ আৰু ৰখিব লাগিব হ'ব ৰখিয়ে যাই আছোঁ দিয়ক কামাখ্যা দৰ্শনৰ বাবে মন্দিৰ দৰ্শন কৰিয়ে চাৰিম যিহে ঠেলা হেঁচা গাইছ যি ঠেলা হেঁচা হৈছোঁ দিয়ক কাৰণে গধূলি বেলা নদীৰ ধাৰত মন মোৰ শান্ত তোমাৰ সান্নিধ্যত কামাখ্যা মা তুমি জিলিকি
কৰিছা তোমাৰ শক্তিৰে সকলোৱে পাৰে জীয়াই থাকিব দুখ বেদনাৰ মাজেৰে ফাইনেলি গেটখন পাই গ'লো দিয়ক माता की जय बोले कामाख्या माता की बोले कामाख्या माता की जय बोले कामाख्या माता की बोले सच्चे दरबार की बोले कामाख्या माता की सच्चे दरबार की बोले कामाख्या माता की পাই গ'লো ফাইনেলি গাইছ 2 ঘণ্টাৰ মূৰত 2 ঘণ্টা 3 ঘণ্টাৰ মূৰত ইমান কষ্ট চাব পাৰে দুৱাৰখন বন্ধ আছে green. গাইজ কোনবা বাবা আহিছে বোলে চাওকচোন আপোনালোকে চাই থাকক
মই গমেই নাপালোঁ বাৰু কোনটো বাবা আহিল। যিহেতু মই মোবাইল আৰু ডিজে অসমো 6 কেমেৰাটো দ্বাৰা ভিডিঅ' কৰি আছিলোঁ দুয়োটাতে, সেয়েহে আপোনালোকে দুয়োটা ভালদৰে ভিডিঅ'বিলাক চাই থাককচোন মিলাই কিনে অলপ। দিয়ক কামাখ্যাৰ পৰা আহাতে যিমান টাইম লাগছে থাকাতে ইমান টাইম লগা নাই। তাতে লগালগ এলাউন্স বজাই দেই পুলিচ কেইটাই। যাওঁ দিয়ক, তলত লগ পাই আছোঁ। থামচাম এটা আৰু স্প্ৰে এটা লৈ ল'লোঁ ৰ'ব, আৰু প্ৰসাদ লৈ ল'লোঁ। খাওঁ ৰ'ব ইয়াকে, ভোক লাগছি গাইছ। থামচামটোকে খাই লওঁ ৰ'ব, ইয়াতে জুচ দি আছে, খাই লওক। খাব পাৰে, যোনে যোনে খাই খাব পাৰে ইয়াতে আহি। सभी भक्त पंचायत में विनम्र अनुरोध किया जाता है, आप लोगों को अपना अपना কামাখ্যাৰ পৰা ওলালোঁ দিয়ক। আমি অলপ বেলেগ জেগা দি ওলাইছোঁ, মেইন গেটেদি ওলা নাই বাৰু, ইয়াতে ওলাই পাব। হেঁদি এণ্ট্ৰি নিদিয়ে দিয়ক, মেইন গেটেদি যাব লাগিব যাওঁতে।
গাইজ তাৰ পৰা পিলপিলিত উঠি ডাইৰেক্ট আহি পালোঁ মই কামাখ্যা জংচন ষ্টেচন আৰু ক্লিপটো শ্ল' মোশ্যন হৈ থাকিলে এতিয়া বেয়া নাপাব দিয়ক মই ভইচ অভাৰ কৰি দিছোঁ এইটো হ'ল কামাখ্যা ষ্টেচন ইয়াতে আমি ঘৰমুৱা হওঁ দিয়ক আৰু ইয়াৰ পৰাই টিকেটটো কাটি লওঁ কি যে কৈ আছিলোঁ পাহৰি থাকিলোঁ নহয় আৰু ক্লিপটো থাকিলে শ্ল' মোশ্যন হয় কি হ'ব গমেই নাপালোঁ মই কেমেৰাৰ দ্বাৰা কৰি আছিলোঁ নহয় শ্ল' মোশ্যন হৈ আছিলে অপশ্যনটো এইটো চাওকচোন কেনে ধুনীয়াকৈ বনাইছে আপোনালোকে টিকেটটো কাটি লওক ৰ'ব ইয়াতে টিকেট লাগিব নহয় ঘৰত যাব মুখখন ধুই ল'লোঁ আৰু মানুহ চাওকচোন ট্ৰেইনত যোৱা এই পিনৰ পৰা পূৰা এইপিনে লগি পূৰা এই লাষ্টক লৈকে পূৰা ফুল আৰু আমাৰ ট্ৰেইনখন অহা নাই আমি বৰ্তমান ৰখি আছোঁ দিয়ক বাহ খালো নেকি ঠাণ্ডা 이 저 동아시 लगाओ খাই আছোঁ ৰ যাই খুন্তিও লাগে ফাইনেলি পালোঁ দিয়ক পাঠশালা ষ্টেচন ফাইনেলি পাঠশালা ষ্টেচন কেইটা বাজিলে টাইমটো টাইম হ'ল 11:45 পাঠশালা ষ্টেচন আহি পাইছোঁ দিয়ক আৰু ফাইনেলি ঘৰে পাম আৰু মানে ফুল্লো কিন্তু গাইছে যি ভুলছোঁ গেটৰ পৰা ৰখাৰখি মেলে নাই ডাইৰেক্ট গৈছোঁ মন্দিৰত একাৰ পাতো তাতে নৰি ভালকৈ আৰু ডাইৰেক্ট ৰিটাৰ্ণ আহিছোঁ না বহিছোঁ না কিবা কৰিছোঁ पाठशाला स्टेशन लोकल स्टेशन मिल गया हमें पाठशाला एक आदमी भी नहीं है इसके पास